যোনে শান্তি ভাল পায় আৰু সকলো সমাজকে লৈ একত্ৰতা দি জীৱন জীয়াই যাবাত যোনবিলাক মাইনৰিটিহে ভাল পায়, মুছলমানে ভাল পায়, এই সব মানুহ আমাৰ ইউ পি পি এলৰ লগত আগৰ পৰাও আছে, এতিয়াও আছে, কালিলৈ থাকিব। ইউ পি পি এল থকালৈ তেখেতসকলে নেতৃত্ব দিব। মই এতিয়া আপোনালোকৰ মাধ্যমেৰে এইটো কথাটো কওঁ যে এই নিৰ্বাচনত যোনটো নিৰ্বাচন আমি এতিয়া 26ত আমি খেলিবলৈ গৈ আছোঁ অসমৰ 21টা মানে চিটত, ইয়াত মই মাইনৰিটি সমাজৰ মৰম বিচাৰিম। কাৰণ আমি ইউ পি পি এল দলেই আপোনালোকক মৰম দিব পাৰোঁ, আমি ইউ পি পি এল দলে আপোনালোকক সঁচা কথা ক'ব পাৰোঁ। আমি ইউ পি পি এল দলে যোৱা BTC নিৰ্বাচনত 12টা চিট জিকাৰ পিছত আমি যদি বিজেপিৰ মিত্ৰতা হ'ব লগা হৈছিল, একমাত্ৰ কাৰণ আমাৰ মানে চৰকাৰ কৰিবলৈ আমাক আৰু 9জন মানুহ 9জন MCLA লাগে, যাৰ কাৰণে আমি বিজেপি হ'ব লগা হৈছিল। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে 28টা পাৱাৰ পিছত কোনো ভয় কৰিব নালাগে, কোনোৱে তেখেতৰ চৰকাৰ গিৰাব নোৱাৰে। তৎসত্ত্বেও ৰাতিৰ ভিতৰতে বিজেপি হৈছে, তাতহে বহুত ডাঙৰ ৰহস্য আছে। আৰু মাইনৰিটিসকলে এই কথাটোতহে ৰাতি শোৱাৰ আগে আগে ভালকৈ চকু মুজি আপোনালোকেহে যোনে যোনে বুজি পায়, শাৰী লুঙিৰ কাৰণে যাতে আপোনালোকে নিজস্বটো বিক্ৰী কৰি পেলাই আৰু চিন্তা নকৰে, নিজৰ জীৱনটো যুগ যুগ আমি সন্মানকাৰে জীয়াই থকাৰ কাৰণে যাতে আপোনালোকে চিন্তা কৰে। EPPL দল বিজেপিৰ সৈতে থাকিবনে? আৰু আমাৰ কাৰো লগত মিত্ৰতা নহয়, আমি বাৰ কৈছোঁ আমি একলাই খেলিম। কোনোবা যদি আমাৰ লগত থাকে আমাৰ ক'ব লগা নাই, আমি 15টা চিটে খেলিম। এই কথা আমাৰ সভাপতি ডাঙৰীয়াও কৈছে, ময়ো কৈছোঁ, আমি এইবাৰ 15টা চিট খেলিম। ৰাইজে কেনেকৈ বিশ্বাসত ল'ব, যিহেতু এতিয়ালৈকে আপোনালোকে বিজেপিক এৰা নাই, বিজেপিৰ লগতে আছে? ৰাইজে কেনেকৈ বিশ্বাস কৰিব নহয়, ৰাইজক লুকাব লগা আমাৰ একো নাই। ৰাইজক আজি লুকাব লগা আমাৰ কি আছে? আমি 15টা চিটত 15টাই খেলিম। ৰাইজে আমাক বিশ্বাস লওক নলওক, আমি ৰাইজক কি বিশ্বাস দিম? বিজেপিৰ লগ কিন্তু আপোনালোকে এৰা নাই এতিয়ালৈকে। বিজেপিৰ লগত যেতিয়ালৈ মানে MCC নালাগে তেতিয়ালৈতো আপুনি বিজেপি এৰিব নোৱাৰে। আমাৰ MLA তাতে MLA হৈ থাকিব। আজি 4-5 দিনৰ এৰিয়াতে কি আছে? কোনো প্ৰক্ৰিয়া নাই, চৰকাৰ থাপ হৈ গৈছে, কোনো কাম কাজ নাই, এৰা নৰা একে কথা।